ঢিঙৰ সংগীতানুষ্ঠানত ৰাজনীতিবিদক ৰাজনীতি নকৰিবলৈ গীতৰ মাজতেই হকিয়াই দিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে বিহু মঞ্চৰ পৰা ৰাজনীতিবিদক হকিয়াই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সাধাৰণ জনতাক লৈ পলিটিক্স নকৰিবা বন্ধু শীৰ্ষক গীতটি পৰিৱেশন কৰাৰ পাছতেই জুবিনৰ মন্তব্য, এই গীতটো কিছুমানৰ গাত লাগি যায়, কিন্তু মই কাকো ঘেণ্টাও খাতিৰ নকৰোঁ। গাত লাগিবৰ বাবে এই গীতটো বনাইছোঁ। কিছুমানৰ গাত লাগি যায়, কিন্তু মই ঘেণ্টাও খাতিৰ নকৰোঁ, গাত লাগিবলৈ বনাইছোঁ। উল্লেখ্য যে ঢিং আঞ্চলিক সাৰ্বজনীন ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা অন্তিম দিনৰ কাৰ্যসূচীত বহুকেইটা গীত পৰিৱেশন কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গৰ এই গীতৰ মূৰ্ছনাত মন্ত্ৰমুগ্ধ হ'ল অসংখ্য সংগীতানুৰাগী। ঢিঙত বুধবাৰে নিশা যেন ইতিহাস ৰচিলে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে। বৃহত্তৰ ঢিং অঞ্চলৰ হাজাৰ হাজাৰ সংগীতানুৰাগীক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হ'ল জুবিনৰ গীতৰ মূৰ্ছনাই। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আগমন ঘটা শ্ৰোতা দৰ্শকে নিশা উপভোগ কৰিলে নৱপ্ৰজন্মৰ হিয়াৰা মথো জুবিনৰ সংগীতানুষ্ঠান। ৰাইজৰ সমাগম দেখি অভিভূত হৈ পৰিল জুবিন গাৰ্গো। কি অসমীয়া, কি হিন্দী, কি বাংলা গাই গ'ল এটাৰ পাছত আন এটা জনপ্ৰিয় গীত। জুবিনৰ গীতৰ তালে তালে হেঁপাহ পলুৱাই নাছিলে ৰভাতলিত উপস্থিত ৰাইজেও। গীতৰ মাজতেই আকৌ জুবিনে লগত লৈ সুনাম গালে মিছন চাইনাত কাম কৰা ঢিঙৰ সুযোগ্য সন্তান ভাস্কৰ্য শিল্পী বিনোদ বৰাৰ। ইয়াৰ ল'ৰা মিছন চাইনাত কাম কৰিছে, বহুত কষ্ট কৰিছে, আৰু মিছন চাইনা কাঞ্চনজংঘাতো কাম কৰিছে, আৰু তাক মই সদায় মূৰ বনাবলৈ দিওঁ। মিছন চাইনাই কৈছে পবিত্ৰ হোৱা মূৰটো বনাই দিব লাগে, বোলে কি কৰিব বোলো কাটিম। তাক তেনেকৈ ফোন কৰোঁ, ঐ বিনোদ মূৰটো হ'ল নাই, কাটিব লাগে, শ্বুটিং আছে। ওচৰৰ মানুহবোৰে মানে বেয়া বেকিকৈ চায় এনেকৈ, কাৰ মূৰ কাটে। এইবাৰ 3D প্লেনত কাটিছোঁ ন, কাঞ্চনজংঘাত চাব নতুন চিনেমা ছেপ্টেম্বৰ 6 তাৰিখে ৰিলিজ হ'ব। তাতো সি কাম কৰিছে, আৰু মোৰ খুব প্ৰিয় ভাতৃবন্ধু। থেংক ইউ, লাভ ইউ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী। তুমি যে ভিতরে বাহিরে